ব্ৰেকিং নিউজ ভিক্টৰ দাসে পালে জামিন কোন অধিবক্তাই কৰিলে তেওঁৰ জামিন আহক আমি এই ভিডিঅ'টোত চাওঁ। নমস্কাৰ বন্ধু বান্ধৱীসকল, পুনৰবাৰ আন এটা ভিডিঅ'লৈ আপোনাক সকলোকে স্বাগতম জনালোঁ। আজি আমি কথা পাতিম ভিক্টৰ দাসৰ বিষয়ে। ভিডিঅ'টো আৰম্ভ কৰাৰ আগতে আপোনালোকে প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব আৰু ঘণ্টা বটনটো টিপি দিব যাতে সময়ৰ ন'টিফিকেশ্যন আপোনালোকে সময়ত পায়। আহক আমি ভিডিঅ'টো আৰম্ভ কৰোঁ। গুৱাহাটী উচ্চ ন্যায়ালয়ৰ অধিবক্তা অংশুমান বৰাই ভিক্টৰ দাসৰ জামিন কৰালে আৰু তেওঁ এই জামিনৰ ক্ষেত্ৰত কোনো ধৰণৰ পইচা পাতি নোলোৱা বুলি ইয়াত উল্লেখ কৰিছে আৰু ভিক্টৰ দাসে এতিয়া জামিন পালে তেওঁক সোনকালে পুলিচ কাষ্টাডিৰ পৰা এৰি দিয়া হ'ব। আহক আমি অধিবক্তা অংশুমান বৰাই এই বিষয়ে কি ক'লে তাক এবাৰ শুনি লওঁ। পৰীক্ষাৰ্থীবিলাকো দুটা গ্ৰুপ হ'ব পাৰে, কিন্তু কোৰ্টে এইটো বৰ হাঁহিলে। তেতিয়া কোৰ্টে ক'লে যে তেতিয়াহ'লে ভৱিষ্যতে আৰু পৰীক্ষাই পাতিব নোৱাৰিব। তেখেতৰ জামিন আবেদন দাখিল দিছিলোঁ আৰু তেওঁৰ জামিন আবেদনখন আজি শুনানি গ্ৰহণ কৰিলে অনাৰেবল জাষ্টিছ PJ শইকীয়াদেৱে। আৰু সেই শুনানি গ্ৰহণ কালত আমি বিশেষকৈ দেখুৱালোঁ তেওঁ যিখন FIR ফাইল কৰিছিলে তেওঁৰ এগেইনষ্টত, সেই FIRখন যে মেইনটেইনেবল নহয়, তাত যিকেইটা ধাৰা তেওঁলোকে সন্নিৱিষ্ট কৰিছিলে ভিক্টৰ দাসৰ বিৰুদ্ধে, সেই ধাৰাকেইটা যে তেখেতৰ এইটো ক্ষেত্ৰত মেইনটেইনেবল নহয় সেইটো আমি কোৰ্টক ক'লোঁ। তাৰপিছত পাব্লিক প্ৰচিকিউটৰে এইটো অপ'জ কৰিছিলে বেইলখনৰ ধনেশ দাসে। তেওঁলোকৰ মতে হ'ল যে এইটো এটা দুটা গ্ৰুপৰ সৃষ্টি কৰিব, যিটো বৰ আচৰিত কথা তেওঁলোকে ক'লে যে ইয়াতে 153A ধাৰাটো যিহেতু লগোৱা হৈছিলে, সেইটো সাধাৰণতে ৰিলিজিয়াছ গ্ৰুপ বা এনেকুৱা লিংগুইষ্টিক গ্ৰুপ, ৰেচিয়েল গ্ৰুপ, কাষ্ট তেওঁলোকৰ মাজত যদি সংঘাত হয় তেতিয়াহে হয়। কিন্তু আমাৰ ইয়াতে পাব্লিক প্ৰচিকিউটৰে ক'ব খোজে যে পৰীক্ষাত দি পেলাই পোৱা নোপোৱা পৰীক্ষাৰ্থীবিলাকো দুটা গ্ৰুপ হ'ব পাৰে, কিন্তু কোৰ্টে এইটো বৰ হাঁহিলে। তেতিয়া কোৰ্টে ক'লে যে তেতিয়াহ'লে ভৱিষ্যতে আৰু পৰীক্ষাই পাতিব নোৱাৰিব যদি তেনেকুৱা হয়। গতিকে সেইবোৰ চালি জাৰি চাই পেলাই আৰু তেওঁ যিটো টুইট কৰিছিলে সেই টুইটটো পঢ়োৱা হ'ল আৰু যিখিনি ৰিলেভেণ্ট ধাৰা আমি গোটেই ধাৰাখিনি দেখুৱাই দিয়াৰ পিছত কোৰ্ট পঠিয়ান গ'ল যে এই ধাৰাকেইটা প্ৰাইমা ফেচি ভিক্টৰ দাসৰ ক্ষেত্ৰত হয়তো এপ্লিকেবল নহ'ব। গতিকে তেওঁলোকক পাব্লিক প্ৰচিকিউটৰক তেওঁ কেছ ডায়েৰী দাখিল দিব দিলে 29 অহা 29 তাৰিখে, আৰু ইন দি মেইন টাইম তেখেতক অন্তৰ্বৰ্তীকালীন জামিন দান কৰিব। কেনেকুৱা ধৰণৰ 29 তাৰিখে যিহেতু তেওঁ থাকিব লাগিব হাজিৰ নালাগে, তেওঁ পাৰ্চনেল থাকিব নালাগে হাইকোৰ্টত, তেওঁ জামিনৰ এইটো শুনানিটোহে হ'ব। হয়তো আজিতো মুকলি আকাশত তেওঁ নিশ্চয় ওলাব লাগে। অৰ্ডাৰটো পোৱাৰ পিছত আজি বা কাইলৈ তেওঁ মুকলি আকাশত ওলাবলৈ আহিব। তেওঁলোকে মোক ধৰিছিলে যে আপোনালোকে এইখিনি বস্তু দিয়া নাই। মই তেতিয়া ক'লোঁ যে এইখিনি বস্তু মই কিয় দিব লাগে, এইটো আপোনালোকে এনকুৱাৰী কৰিলে, FIRতে লিখিছে যে আপোনালোকে এনকুৱাৰী কৰিলে, যিহেতু নাপালে একো বস্তু তেতিয়া ভিক্টৰ দাসক এৰেষ্ট কৰিলে, তো আপোনালোকে নিশ্চয় আপোনালোকৰ তাত সমল থাকিব, দিয়ক। তেওঁ যদি মিছাকৈ কৈছে সেই সমলখিনি আপোনালোকে দিয়ক। তেতিয়া মানে বিভিন্ন ধাৰা তেওঁৰ ওপৰত জাপি দিয়া হ'ল। তেওঁ বিভিন্ন ধাৰা জাপি দিয়া হৈছিলে, 5টাকৈ ধাৰা, কিন্তু সেই ধাৰাবিলাক এপ্লিকেবলে নহয়। ছটা আছিলে, 34টো আছিলে। গতিকে তেওঁলোকে কৈছে যে তেওঁ হয়তো এটা পৰিৱেশ সৃষ্টি কৰিব বিচাৰিছে য'ত ভৱিষ্যতে তেওঁ হয়তো এক্সটৰ্শ্যন কৰিব। ভৱিষ্যতত এটা হ'ব পাৰে বুলি এজন মানুহক আৰু আজি এৰেষ্ট কৰিব পাৰিব নেকি? সেইটো NSAৰ বাহিৰে ক'তো নোৱাৰে। নিশ্চয়কৈ তেওঁলোকে যিটো ধাৰা লগাইছে সেইটোৱে মেইনটেইনেবল নহয়। 153A সেইটো দুটা কাষ্ট, কমিউনিটি, ক্ৰীড, দুটা তেনেকুৱা ফৈদ লাগিব। সেই দুটা ফৈদ হ'লেহে, আৰু সেই দুটা ফৈদৰ মাজত তেওঁলোকৰ ইটোৱে সিটোৰ বিৰুদ্ধাচৰণ কৰিলেহে হ'ব। ইটো ফৈদে আনটো ফৈদৰ ক্ষেত্ৰত লগত ধনদাবী গোচৰো লগোৱা আছে 384। হয়, ধন দাবী তেওঁ পৰিৱেশ সৃষ্টি কৰা বুলি কৈছে, আৰু ভৱিষ্যতে তেওঁ এই পৰিৱেশ সৃষ্টি কৰি ধন দাবী কৰিব পাৰে। সেইটো হয় নহয়, এইটোতো আৰু আজিয়ে ক'ব নোৱাৰি।